এই ঘৰখনত আজ ময়ে মাথো হা এটাতো কামেই নাই সি খালি টোপনি মাৰি থকাৰে কাম হা আৰু এই মানুহজনে আজাই কাম বুজিছে কিন্তু মোক হা তাৰ ঘৰত টোপনি মাৰি থকাই কাম হা কাম বন নাই কিন্তু মই খাইছোঁ অলপ আহিছোঁ বুজিছা কিন্তু এই গৰুকেইটা হা এই গৰুকেইটা ইয়াতে বান্ধা আছে আৰু আমাৰ এই খালি তাতহে চাব মোক চিনি নাপায় হা গৰু ইয়াতে কিন্তু এই আমাৰ এই মহাসৎসৰ এই খালি তাতহে গুৰুত্ব বেছি গৰু যে ইয়াতে বান্ধা আছে গুৰুত্ব নাই হে গুৰুত্ব জানো না মই অলপ খাওঁ মই কিন্তু মোৰ গণ্ডগোল নাই কিন্তু আমাৰ তেওঁ খালি তাকহে চাপৰ্ট দিব কিন্তু গৰু যে এটা আছে গুৰুত্ব নাই হে গুৰুত্ব জানো না বুজিছা এই মানুহটোৰ এই বেলেগ কাম নাই কেৱল মোক গালি পাৰাই কাম ৰাতিপুৱা শাখোপা খাই আহিছি ন আজি শিক্ষাটো ভালকে দিম আৰু ৰবকচোন আমি সদায় মোৰ ভাইটিটোক কিয় গালি পাৰি থাকে মই আপোনাক সিদিনাও কোৱা নাই ভাইটিটোক আমি কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছোঁ আমিহে জানো চালিৰ বেটি মনে থাক বুলি কৈছো মনে থাক মানুহ হ'ল খতি ইমান ঘুমে গেৰে হ'ব লাগে নে হা ইমান ঘুমে গেৰে হ'ব লাগে মোক দেখা নাই তই কিমান কষ্ট কৰি আছো হা তই মনে থাকবি কিন্তু চালিৰ বেটি তই মনে থাকবি মোৰ ভাইটি চাকৰিৰ কাৰণে বহুত চেষ্টা কৰি আছে চাকৰিৰ কথা কবা তই মনে থাকবি আপুনি কি কৈছে ৰাতিপুৱাৰ পৰা এখন মাথা খপাই গিলি থাকে এতিয়াও ৰাতিপুৱাতে আছে 11টা বাজি ৰাতিপুৱা আছে কি ঘুমাই আছে মাথা আৰু বেলেগ আকো চিনি নাপাওঁ আৰু 11টা বাজিল কথা 11টা বাজি সি ঘুমাই থাকে গৰু ক'ত নিবা লাগে ক'ত দিবা লাগে তই কিন্তু মনে পিছাৰি নেকি এই 11টা বাজি দিলি যে ৰাতিপুৱা হৈ আছে মদে ইজাত ৰাতিপুৱা গেলা খপাটো খালিয়ে শুন তুই জিতেক লাগি নিচা নাফাইতবো জিতেক লাগি ঘৰত ঘুমি কৈ দিছ আজি টাকা নাই দিকু বমটো মই এতিয়া ঘৰত ঘুমাব নালাগে হা তাৰ ভাইকে যিমান বেয়া কাম নকৰক ৰজা গোটেই ৰাজকুমাৰৰ দৰে ৰাখে হা আৰু মই যে সৰু ঘৰত আছো থকা সেইকাৰণে মই ঘৰত ঘুমাব নালাগে হা মোকো চিনিব নাই মোৰ বেলেগ বস্তু হয় তাৰ আজি পিঠি তিনিখন চাৰিখন কৰি পেলাম ঘণ্টা মোক মই মদ খালো দেখি মোৰ বেয়া হা ভাইয়াকক গোটেই ৰজা ৰাখা দিব হা চিনিব নাই চালিৰ বেটি হা আজি কিবা মোক চিনিব নাই তই মোৰ লগত চেলেঞ্জ কৰ হা তই মোক চিনি নাপালি তই মোৰ লগত টকা পৰা সেইটো মই জানো কিন্তু তই পুতেৰে আৰু ভাইৰ লগত তই তৰ্ক কৰা তই মোক চিনিব নাই চালি মাত বন্ধুকে হা মাত বন্ধুকে মই হা তই মোক চিনি নাপা তই মোৰ লগত তৰ্ক কৰা ঠিকে আছে কিন্তু এই পুতেৰে আৰু ভাইৰ লগতো তই তৰ্ক কৰা আজি কিবা এটা হস্তু নষ্ট আমাৰ হা নাই ইপাৰ নাই সিপাৰ ইপাৰ নাই সিপাৰ কি হ'ল কি হ'ল তোৰ কাৰণে মোৰ জীৱন শেষ হৈ গৈছে হা চিনি পোৱা নাই তই বাপেৰে চিনি পোৱা নাই তই এই গৃহস্থলী কি মই চলাই থাকিব লাগিব হা মই চলাই থাকিব লাগিব নে কি হা যাম কালি পাই ময়ো কামত যাম মোৰ ভাইটি আৰু মোৰ ল'ৰাটোক মই ডাঙৰ মানুহ কৰিয়ে এৰিম যোগ যাই থ কালিৰ পৰাই মই বহি খাবা পাবা ৰাখোঁ কালিৰ পৰাই মই কাম বন একো নকৰোঁ কালিৰ পৰাই গম পাবি কাম কৰিলে কিমান কষ্ট হয় হে চালি বাইদেউ মোক অলপ পইচা লাগিছিল আজি আকৌ তিনিটা ৰুম আছে ভাইটি তোৰ হাততো এনেকুৱা পইচা নাই ৰকচোন আকৌ আজি ৰাতিপুৱা ভেনেৰে মোৰ লগত বহুত কাজিয়া কৰিছে মই এতিয়া পইচা ক'ত পাওঁ চাওঁ দিছোঁ বাৰু তই আজিতো কিবাকে যোগাৰ কৰ মই কালি পৰা কিবা কি কৰিব পাৰোঁ চাওঁ দিছোঁ কিন্তু মোৰ সপোনবোৰ জানো সদায় সপোন হৈ থাকিব
সপোনবোৰ পূৰণ হ'ব নালাগে তোমালোকে যদি আজি মোক পইচা নিদিয়া মই পইচা ক'ত পাম কোনে মোক পইচা দিব লাগিব ভাইটি তই আজিতো কিবাকে যোগাৰ কৰচোন মই কালি পাই তোক পইচা দিম দি কিন্তু আজি মই ক'ত পাম পইচা মোক কোনে দিব পইচা শুনচোন ভাইটি কালি পাই মই কামত যাম নহয় তোক যিমান পইচা লাগে মই কালি পাই তোক দিব পাৰিম কিন্তু আজি তই কিবাকে যোগাৰ কৰচোন কি জানা এই ভিনেৰীটোৰ লগত থাকি মই একো কৰিব নোৱাৰোঁ আৰু শুন তোকতো মই সৰুৰ পৰাই চোৱা চিতা কৰি আছোঁ তোৰ যেনেকৈ নহওক মই সপোনবোৰ পূৰণ কৰিম মই তোক কথা দিছোঁ ভাইটি আৰু মই কিবা এটা কৰিব পাৰোঁ নেকি চব আশীৰ্বাদ কৰিম যা শুনচোন ভাইটি তই গা চা ধুই ভালকৈ যাবি দে মই তোৰ কাৰণে কিবা এটা খোৱা ৰেডি কৰোঁ ঠিক আছে যা আজি ইণ্টাৰভিউ আছে ভালদৰে যাব লাগিব এই চাওক মই যদি ঘৰখনত আধা ঘণ্টা নাথাকোঁ এই জংঘালে দি একেবাৰে অৱস্থা নোহোৱা হৈ আছে ক'ৰ বস্তু কক নিচি হিচাপ নাই চেলা বস্তু এইগিলা বাপৰে বাপ চব আনি এটাই দামেছি কোনোবা আছেনে বিপেন দেখোন হে আমাৰ দাদা যে বিয়া পাতি দে দে হয় নেকি যাব দে 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 আছা ভালে আছোঁ দে যা ভিন্দু অ' ভিন্দু হা বাইদেউ ক'ত গৈছি বাইৰে ক'ত গেছি বাইৰে কাম কৰিব গেছি মই বোলে কাম কৰিলি বোলে গৃহস্থলী নচলে এতিয়া বাইৰে গেছি আজিৰ পৰা আপুনি কাম কৰিব কিয় যাব দিছে বাইৰে তোৰ কাৰণেই গেছি তোৰ বোলে সপোন আছে সপোন পূৰণ কৰিব বাইৰে মোৰ কাৰণে বেছি অঁ আপুনি দেখোন কাম কৰি আছিলে মই কাম কৰিলি বোলে গৃহস্থলী নচলে মোৰ তোৰ ভৱিষ্যত বোলে বেয়া এতিয়া ভায়েকৰ কাৰণে ভৱিষ্যত ভাল কৰিব আৰু কাম কৰিব গেছি বাইদেউ ইমান ভাল পায় মোক ঠিক আছে ঘৰটো চাব অলপ মই যাওঁ ইণ্টাৰভিউ আছে মোৰ হয় নেকি অঁ যা
দাদা মোৰ কাম শেষে হ'ল মোৰ পইচাটো দিয়ক মই যাওঁ ঠিক আছে ৰবা তেতিয়াহ'লে কি কৰিছে আপুনি এইবোৰ তোমাক মোৰ বহুত ভাল লাগিছে সামান্য দুখীয়া মানুহ হৈ তহঁতে যিমান সপোন দেখিছ সেইবিলাক চব মই ভাঙি চিঙি চুৰমাৰ কৰি পেলাম এয়াই মোৰ ক্ষতি হ'ল